নমস্কাৰ নৰ্থ ইষ্ট ভিউলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুস্মিতা। এই মুহূৰ্তত দিবলৈ লৈছো এটা বিশেষ খবৰ। ৰহাৰ ঐতিহাসিক জোঙাল বলহুগড়লৈ আশাৰ বতৰা। অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব ইতিহাস প্ৰসিদ্ধ ৰহাৰ জোঙাল বলহুগড়। 50 কোটি টকা ব্যয়েৰে ঐতিহাসিক জোঙাল বলহুগড় সংৰক্ষণ কৰাৰ লগতে প্ৰত্নতান্ত্ৰিক ক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰ আৰু বিত্ত বিভাগৰ সঞ্চালক হেমন্ত দেউৰীয়ে। বৰ্তমান ৰাজ্য চৰকাৰৰ মীন বিভাগৰ মৎস্য উৎপাদন কেন্দ্ৰ হিচাপে মীন বিভাগৰ তত্বাৱধানত থকা ঐতিহাসিক জোঙাল বলহুগড়ত আলোচনাত মিলিত হয় পৰ্যটন বিভাগ, বিত্ত বিভাগ, প্ৰত্নতন্ত্ৰ বিভাগ আৰু মীন বিভাগৰ সঞ্চালকসকল। সঞ্চালককেইগৰাকীয়ে তিৱা সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে স্থানীয় সংগঠনৰ পৰামৰ্শও গ্ৰহণ কৰে। সঞ্চালককেইগৰাকীয়ে জোঙাল বলহুগড়ৰ চৌপাশ পৰিভ্ৰমণ কৰি সকলো দিশ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোঙাল বলহুগড়ত ঐতিহাসিক তিৱা ৰজাজনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপান্তৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। মৰিগাঁৱৰ পৰা মিলন কাকতিৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আটাইকেইটা বিভাগৰ সামঞ্জস্য ৰাখি একেলগে আৰু ইয়াৰে যিখিনি স্থানীয় বিজ্ঞ লোক তেখেতসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ পৰামৰ্শক্ৰমে এটা প্ৰকল্প বনোৱাৰ বাবে আজি আমি আহি ইয়াত লগ হৈছোঁ। এতিয়া আমি গোটেই ক্ষেত্ৰখন এবাৰ পৰিদৰ্শন কৰিম আৰু ইয়াতে যাতে গোটেই জনগোষ্ঠীৰ, তিৱা জনগোষ্ঠীৰ বা ইয়াতে যিখিনি জাতি জনগোষ্ঠীয়ে বাস কৰে তেওঁলোকৰ গোটেইখিনি যাতে আমি প্ৰতিফলিত কৰিব পাৰোঁ। যিকোনো পৰ্যটক আহিলে যাতে ইয়াতে গম পায়, তেওঁলোকে বুজি পায় যে ইয়াত কি জোঙাল বলহু সাংস্কৃতিক ক্ষেত্ৰখন কি কাৰণত ইয়াত পৰ্যটনৰ স্থলী হিচাপত গঢ় দিয়া হৈছে সেইটো যাতে তেওঁলোকে চাব পাৰে। তাৰে কাৰণে হয়তো আমাক মিউজিয়ামো লাগিব। ইয়াত ইমান ধুনীয়া ৱাটাৰ বডি আছে, এই ৱাটাৰ বডিবিলাক আমি পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া ইয়াততো মীন বিভাগে সুন্দৰভাৱে পৰিচালিত কৰিয়ে আছে, তাত বাদে আমি পৰ্যটকৰ বাবে কৰিব পাৰোঁ। গোটেই পাথৱেটো আমি ইয়াত, মই এতিয়া কিছু সময়ৰ পাছত ইয়াতে আগতে মই অহা নাই, কিছু সময়ৰ পাছত ভিতৰলৈকে যাম। গোটেই আমি ক্ষেত্ৰখন যদি ইপাৰৰ পৰা সিপাৰলৈ আমি মটৰেবল কৰি তুলিব পাৰোঁ, তাত যদি আমাৰ এই চালিত বেটাৰী অপাৰেটেড এনেকুৱা গাড়ী ইয়াত আমি যাতে ইক'লজি মেইনটেইন হয় তাৰে কাৰণে যদি আমি পৰ্যটকক গোটেইখন ঘূৰাবৰ ব্যৱস্থা কৰিব পাৰোঁ, গোটেই চাৰিওফালে ইপাৰৰ পৰা সিপাৰলৈকে। আৰু ঠিক তেনেকৈ উইদাউট ডিষ্টাৰ্বিং দ্য ইক'লজি আমি পাৰিপাৰ্শ্বিকতা অটুট ৰাখি ইয়াতে কৰিব লাগিব যে পৰ্যটক যাতে ভালদৰে থাকিব পাৰে।